Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাবলৈ ওলাইছো পাপড়ি চাট। তেন্তে আহক ভিডিওটো স্টার্ট করো। প্ৰথমতে আমি তেতেলী চাটনি বনাম। এয়া পেনত তেল দিলো। অলপ পাঁচফোৰণ দিলো। हाफ टी स्पून हिंग दिलु एया हल तेतेली और खेजुर पेस्ट एटू आमी मिक्सारत ग्राइंड करि लइसु एटिया पेस्ट खिनि पेनत दि दिलु भिडिओटु हेखलै साबो इंग्रेडिएंट लिस्टखन भिडिओटुर हेखत दि दिया होइसे अलप लराइ दिसु 1 टेबलस्पून गुड़ दिलु নিমখ সোৱাদ অনুসৰি 1 टीस्पून रेड चिली पाउडर টেক্সচাৰটো অলপ পনিয়া হ'ব কাৰণে ইয়াত অলপ পানী দি দিছো এতিয়া আমি এটো নমাই থম গ্ৰীণ চাটনি বনাবলৈ আমাক লাগিব কেঁচা জলকীয়া কেঁচা ধনিয়াৰ পাত আদা আৰু নিমখ সোৱাদ অনুসৰি এয়া আমি মিক্সাৰত গুটেইখিনি গ্ৰাইন্ড কৰি লম ইনগ্ৰেডিয়েন্টছ খিনি ৰেডি কৰি লৈছো এয়া হল পাপড় ৰেড চিলি পাউডাৰ কলা নিমখ ভুজিয়া এয়া সিজাই লোৱা বুট বিলাহী গ্ৰীণ চাটনি দৈ সিজাই লোৱা আলু পাতলকে কাটি লৈছো চাট মছলা ডালিম গুটি কাটি লোৱা পিয়াজ কাটি লোৱা ধনিয়া তেতেলী চাটনি প্লেটখনত পাপড়খিনি দি দিছো যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নোটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া কাটি লোৱা আলুখিনি দিলো কাটি লোৱা বিলাহীখিনি দিলো বুট কেইটা দিলো পিয়াজ দিলো আপোনালোকে আমাক ফেসবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম হ্যান্ডেলটো হল instagram.com/miskporiumvlogs আৰু আমাৰ ফেসবুক হ্যান্ডেলটো হল facebook.com/miskporiumvlogs দৈ দিলো এইখিনিতে আপোনালোকক জনাও যে ভিডিওটো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব তেতেলী চাটনিখিনি দিলো এয়া গ্ৰীণ চাটনিখিনি দিলো এয়া ডালিম গুটিখিনি দিলো অলপ ভুজিয়া ওপৰত দি দিলো কাটি লোৱা ধনিয়াৰ পাতখিনি দিলো ৰেড চিলি পাউডাৰ আৰু কলা নিমখ ওপৰত ছটিয়াই দিছো
আৰু শেষত চাট মছলা ওপৰত ছটিয়াই দিছোঁ এয়া আমাৰ পাপৰি চাট ৰেডি হৈ গ'ল দেখিবলৈ বৰ ধুনীয়া হৈছে আৰু খাবলৈ খুব টেষ্টিও হৈছে